ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবৰ কাৰণে টেৰেছত হয় আৰু বিৰাট ধুনীয়া ভিউ এফালৰ পৰা। আজি আমি ভাবিছিলোঁ ড্ৰাইভত যাম বুলি, কিন্তু আজি অলপমান লেট হৈ গ'ল। আমাৰ ব্ৰেকফাষ্ট কৰোঁতে উঠোঁতে মেলোতে অকণমান দেৰি হৈ গ'ল, সেইকাৰণে আজি ড্ৰাইভত নাযাওঁ। অহা কাইলৈ ড্ৰাইভৰ প্লেন এটা আছে। আজি আমি যাম সেই তলৰ সেই পৰ্টটোলৈ যাম কেবল কাৰেদি। সেইটো পৰ্ট তলৰ কেবল কাৰ চলে। ইয়াৰ পৰা কেবল কাৰ চলে। এনেকৈ ষ্টেয়াৰ এটাও আছে, ষ্টেয়াৰ দি যাব পাৰি। ডাইৰেক্ট পৰ্টলৈ যাম। আমি ভাবিছোঁ কেবল কাৰেদিয়ে যাম। আৰু তাৰ পৰা উডেন বোটকেইটা আছে যে, সেই উডেন বোটকেইটা আছে, তাৰ পৰা আমি যাম তালৈকে। সেইটো ভলকেনো হয়। এটা ভলকেনো। ইয়াতে হট স্প্ৰিংছ আছে। চ' 4 hour ট্ৰিপ হয় এটা। আমি 2:30 to 6:30 ট্ৰিপটো ল'ম। আজি দিনটোৰ প্লেন আমাৰ সেইটোৱে হয়। আৰু ইভিনিং টাইমত সেইটো কৰি আহি ইভিনিং টাইমত অকণমান চাম চভিনিয়ৰ যদি কিবা কিনিবলৈ আছে সেইবোৰ কিনি ল'ম। আৰু দিনত আজি অকণমান ফটোশ্বুট কৰিলোঁ, সেইবিলাকো আপোনালোকক পিছত পষ্ট কৰিম। চ' ফ'ল' কৰি থাকিব। আজি একদম ফুল টুৰিষ্ট বডি লৈছোঁ, একদম কেপ চেপ লগাই। ৰ'দত মুখ জ্বলিলে, সেইকাৰণে টুপি এটা কিনি ল'লোঁ। এতিয়া কেবল কাৰ ষ্টেচনটোৰ ফালে গৈ আছোঁ। মাজত এখন বঢ়িয়া চেণ্টৰিনি টাউন যিখন ফিৰা। আৰু কাইলৈ আমি গাড়ী লৈ পেলাই এক্সপ্ল'ৰ কৰিম বিচেছবিলাক, আৰু মষ্ট প্ৰবলি হেৰিলৈ যাম, ইয়ালৈ যাম। ইয়াৰ যিখন আটাইতকৈ ধুনীয়া ভিলেজ ইয়া। চ' অলপ ফুৰি লওঁ। কেনেকুৱা লাগিছে খোজকাঢ়ি? মজা বাহিৰলৈ যায় দেই। 100 মিটাৰছমান উঠি আহিলোঁ ওপৰলৈ। এইটো কেবল কাৰ ষ্টেচন পালোহি। চবৰে টুপি উৰি উৰি গৈছে, এনেকুৱা বতাহ। এইটো কেবল কাৰ ষ্টেচন। আমি টিকেট অলৰেডি হোটেলতে লৈ আহিছোঁ। 62 ইউৰো দেই, 3টা মানুহৰ কাৰণে, ৰিডিউচ ফৰ দ্য চাইল্ড। গ্ৰীচত একো সস্তা নহয়, কিন্তু এভৰিথিং এক্সপেঞ্চিভ। এইটোতো আৰু ফিক্স টিকেট প্ৰাইচ 62 ইউৰো 3টা মানুহৰ কাৰণে, মানে মষ্ট প্ৰবেবলি ইটছ এৰাউণ্ড 28 অৰ ছামথিং। এণ্ড বাচ্চাটোৰ কাৰণে কম হ'ব। চ' ইয়াৰ পৰা 2:30 আছে কেবল কাৰ। আমি 2টামান বজাত ইয়াৰ পৰা যাম আৰু তললৈ। এতিয়া এইখিনি বিৰাট ধুনীয়া ভিউ, এজিয়ান ভিউ। এতিয়া মই ইয়াতে কেবল কাৰৰ টিকেট ল'লোঁ। 5 minutes কেবল কাৰ আহি আছে। চ' আমি পে' কৰিছোঁ 6 euros পাৰ হেড। 4 বছৰীয়া পোৱালিটোৰ কাৰণে ফ্ৰী। চ' 12 ইউৰো আমি পে' কৰিলোঁ। এতিয়া আমি যাম তললৈ। You want to go in cable car? Yes. কি ধুনীয়া চিন আমি আহিলোঁ নহয়, বঢ়িয়া লাগিছে।
মাস্কখন পিন্ধি লৈছোঁ, বহুত দেৰিৰ পৰা মাস্ক পিন্ধা নাছিলোঁ, অলপ বোলো ৰুল চুল মানি লওঁ। ইয়াতে পাব্লিকে নিপিন্ধে এতিয়া। আচ্ছা, আমি বৰ্তমান আছোঁ এতিয়া, এইটো চেণ্টৰিনিৰ অল্ড পৰ্ট হয়। ইয়াত সেই ডাঙৰ জাহাজবিলাক নাহে, যিবিলাক ধৰি লওক মেইনলেণ্ডৰ পৰা যিবিলাক এথেন্সৰ পৰা মেকনছৰ পৰা যিবিলাক জাহাজত আহিছিলে সেইবিলাক নিউ পৰ্টটোলৈ যায়। এইটো অল্ড পৰ্ট বিৰাটেই ধুনীয়া। ইয়ালৈ আপোনাৰ ডাঙৰ বোটবিলাক নাহে, ইয়াৰ পৰা সৰু সৰু বোট টুৰ্ছবিলাক হয়, মানে ধৰি লওক এই ভলকেন'টোলৈ যাবলৈ আৰু এনেই এইফালে আপোনাৰ আইলেণ্ডৰ নৰ্দাৰ্ণ ছাইড চাউদাৰ্ণ ছাইড চাবলৈ যদি আপুনি বিচবিলাক যদি চাব যায় তেনেহ'লে ইয়াৰ পৰা বোট টুৰ্ছ হয়। চ' সেই কেবল কাৰ লৈ পিনে আহিব লাগিব। আমি কেবল কাৰ আহিলোঁ তললৈ। এতিয়া আহিছোঁ আমি কিবা এটা খাই লওঁ। আমাৰ বোটখন আছে 2:30, এইটো পৰ্টৰ পৰাই যাম। এই তেনেকুৱা এখন যে বোট এখন ৰখি আছে তেনেকুৱা টাইপৰ বোট এখনে আহিব আৰু যাম। তাৰ আগতে কিবা এটা খাই লৈছোঁ, কিন্তু মোৰ অকণমান চিকনেছ আছে, সেইকাৰণে বেছি হেভি একো নাখাওঁ, লাইট কিবা এটা খাওঁ আৰু তাৰপিছত আমি খাই বৈ হৈ গ'ল। এতিয়া বৰ্ডিং কৰিব আহিছোঁ। এইখন আমাৰ বোট, লাইনত লাগোগে, তাৰপিছত যাম ভলকেন'লৈ। John Boat and I would like to welcome you aboard. Our program for today has 2 stops. The first one will be at the island of the volcano Nea Kameni. There, where at the top you'll visit the active crater. And our second stop will be at the island of Palea Kameni. There, we'll have the opportunity to swim at the volcanic thermal springs. But the departure time from the island of Nea Kameni to the thermal springs at 4:10. Now after your disembarkation you follow me and we start walking together to the first point where we're going to give all the information. ফাৰ্ষ্ট ষ্টপটো আহি পালোহি। এখন পাৰ্কখন ভলকেনৰ। বাচ্ছাটো শুই থাকিলে, তাইও শুই থাকিলে। এতিয়া তাক উঠাবলৈতো বেয়া হৈছে, সেইকাৰণে স্তুতি তাৰ লগতে বহি আছে আৰু মই অকলে আহিলোঁ চাবলৈ। সেয়াই আৰু অকণমান হাইকিঙো আছে, গতিকে তাক উঠাই পেলাই আনিলে একচুৱেলি কান্দিব, সেইকাৰণে তাক উঠাই নাই অনা। সিহঁতি ব'টতে আছে, সি শুই আছে আৰু তাই ৰৈ আছে। খোজকাঢ়িয়ে আছোঁ ওপৰ পাইছোঁহি আৰু বেছি ওখ নাই আৰু একদম পাহাৰৰ পিকটো পালোহি। মেইন ৰাস্তাটোৰ পৰা ফালৰি কাটি আহিলোঁ অকণমান। মানুহবিলাক একচুৱেলি সেইফালে আগলৈ গ'ল, মই অকণমান বেলেগ চাইডে আহিলোঁ। আহি পেলাই কি ধুনীয়া চিন এটা পালোঁ ইয়াতে, দেখিছেনে? ৱাও! সেইফালে যিবিলাক আইলেণ্ডছ দেখি আছে সেইটো চেণ্টৰিনি, আৰু এইটো মোৰ পিছফালে যে আপুনি দেখি আছে সেইফালে এইটো গ্ৰীণ এৰিয়াটো, আৰু সেইটো ব্লেক যিটো দেখি আছে মোৰ পিছফালে সেইটো হৈছে ডাইৰেক্ট লাভা, এইটো ড্ৰাইড। ব'ট আহি পালোহি, আমাৰ ছাৰ উঠিলে, একদম বঢ়িয়াকৈ একদম ঘুমতি মাৰিলে ছাৰে, আৰু একদম টাইমিংটো এনেকৈ মিলাই ল'লে। একদম আমি ফুৰিবলৈ যোৱা সময়তে ছাৰ শুই দিলে। এতিয়া উঠি পেলাই ছাৰৰ ডিমাণ্ড, আমুকটো খাওঁ তামুকটো খাওঁ, মোৰ ভোক লাগিছে, কিবা কিবি খুৱাই আছে। এতিয়া আমি চুইমিং স্পটটোত যাম ইয়াৰ পিছত, কিন্তু সঁচৰি মই চুইম নকৰোঁ, কাৰণ মেইন যিটো গিজাৰ এৰিয়াটো সেইটো বোলে ডাইৰেক্টলি ব'টৰ পৰা একচেচিবল নহয়। 50 মিটাৰমান ঠাণ্ডা পানীত চুইম কৰি যাব লাগে, আৰু 18 ডিগ্ৰী পানী টেম্পাৰেচাৰ।
বেছিভাগ মানুহে জঁপিয়ালে পানীত সাঁতুৰিবলৈতো মন বহুত গৈ আছে সিহঁতক দেখি পেলাই কিন্তু ফাৰ্ষ্ট 30 মিটাৰ্ছমান পূৰা ঠাণ্ডা পানী তাৰপিছতহে ৱাৰ্ম আৰম্ভ হয় আৰু যিমানে জঁপিয়াইছে চবেই চিঞৰিছে ঠাণ্ডা ঠাণ্ডা আৰু আমাৰ লম্বা ট্ৰিপ বাকী আছে গ্ৰীচৰ পিছত চেণ্টৰিনিৰ পিছত আকৌ আমি ইটালী গৈ আছোঁ কেনেবাকৈ গা চা বেয়া হ'লে দিগদাৰ হ'ব ভাবি চিন্তি কিন্তু জঁপিয়াবলৈ বেলেগ মন গৈ আছে এতিয়া অ'কে চ' আমাৰ ভলকেনো আৰু হট স্প্ৰিংছ টুৰ শেষ হ'ল আহি পেলাই পৰ্টতে কফি খালোঁ ভাল লাগিছে এতিয়া ঠাণ্ডা লাগিছিল একচুৱেলি আহোঁতে বহুত বতাহ মাৰি আছিলে গৰম গৰম কফি খালোঁ ভাল লাগিছে দুখনমান ফটো ল'লোঁ ইমান ধুনীয়া লাইটিং হৈছে আৰু এতিয়া ঘূৰি গৈ আছোঁ বেক টু দ্য টপ ফিৰা ভিলেজ আৰু কাইলৈ লাষ্টৰ দিন আমাৰ চেণ্টৰিনি গ্ৰীচৰ আমাৰ গোটেই ট্ৰিপটো অলমষ্ট শেষেই হৈ থাকিলে অলমষ্ট মানে শেষেই হ'ল আৰু কাইলৈ লাষ্ট ডে তাৰপিছত কাইলৈ আমি যাম কাইলৈ নহয় ডে আফটাৰ টুমৰ নহয় কিয় কাইলৈ আমি গাড়ী ৰেণ্ট কৰিম আৰু নিয়াৰ বাই যিবিলাক বিচেছ আছে সেইবিলাক ফুৰিম বিৰাট ধুনীয়া ধুনীয়া বিচ আছে ইয়াতে ব্লেক চেণ্ড বিচ আছে ৰেড চেণ্ড বিচ আছে আৰু বহুত বলিউড মুভি ইয়াতে শ্বুট হৈছে ছংছবিলাক ৰেফাৰেঞ্চবিলাক দিম বাৰু চ' এতিয়া যাওঁ ওপৰলৈ ওপৰত গৈ পেলাই কিবা কিবি চুইটাৰ অলপ চাওঁগৈ কম দামত পাওঁ যদি কম দামত নাপায় বাৰু এটা চব কষ্টলি আৰু লেটছ গ' It looks like a machine. Wow, look at the view. Hey, look there. It's for the basketball. ছানছেট অলমষ্ট হৈছেহি আৰু আমাৰো আজিৰ দিনৰ টুৰ সামৰণি একেবাৰে খানা চানা পেক কৰি লৈ আহিম আমি যিখন হোটেলত আছোঁ হোটেলখন খুব ধুনীয়া কিন্তু ডাইনিং নাই ইনৰুম ডাইনিং নাই ভালে হৈছে পইচা বাচিলে অকণমান কষ্ট কৰিব লাগে খালি এতিয়া ঘূৰি গৈ আছোঁ বেলকনিত বহি পেলাই বঢ়িয়াকৈ একদম ছানছেটটো এনজয় কৰোঁগৈ ঘৰ আহি পালোহি ধুনীয়া ছানছেট সেইফালে হৈ আছে আৰু ইয়াতে একদম পুলত গৰম গৰম পানী একদম মজা লাগিছে এইটো পুল ইন দ্য হেণ্ড ইটছ চ' ৱাৰ্ম ইটছ দ্য ৱাটাৰ গৰম গৰম পানী বেলেগ মজা লাগিছে একদম ছানছেট এনজয় কৰিছোঁ একদম পুৰা